মোৰ কবিতাৰ শিৰোনাম এটা ৰাতিৰ কথা। বিৰবক ৰাতিটোত ছটফটাই থাকিল মই, চকুহাল মেলি দেখোঁ চিলিঙত লাগি আছে মোৰ মগজু, ড্ৰয়িং ৰুমৰ আলমিৰাত বহি আছে মোৰ বিবে। মই উঠাই আনিবলৈ গৈ থমকি ৰৈছোঁ বাৰে বাৰে। মোৰ বুদ্ধিমত্তাক লৈ সিহঁতৰ ঠাট্টা সূচক হাঁহি। জ্বলিছে পৃথিৱী, হেৰাইছে মানৱতা। উদাহৰণত সিহঁতে কৈছে কালি মূলাই কাঠনি পাৰি জ্বলিল, সিদিনা জুবিন মৰিল। কথাবোৰ মোৰ বাবে সহজ আজিকালি, বুজা নাই সিহঁতে। সিহঁতে চিঞৰিছে মই হেনো পোহৰৰ বিৰোধিতা কৰিছোঁ, মই হেনো সাগৰৰ ঢৌবোৰ মচি পেলাইছোঁ, মই হেনো ঘূৰাই দিছোঁ বসন্ত ঋতুৰ আটাইবোৰ গান। ক্ৰম ভোগৰ পৃথিৱীখনৰ মই হেনো একছত্ৰী সম্ৰাট হৈ উঠিছোঁ। মই ভোগৰ পৃথিৱীখন থুৱাই দিছোঁ, সাম্যবাদৰ পতাকাখন ভৰিৰে মচিছোঁ। মই হেনো চকুত ৰঙীন চশমা পিন্ধিছোঁ, ৰঙীন পানীয়ত চমুক দি মই হেনো নিজক পাহৰি পেলাইছোঁ। আইনাখনত চালোঁ মই মোক, বিভৎস এখন মুখ। মই দেখোন মোক চিনিব নোৱাৰিলোঁ। চশমাখন খুলিবলৈ গৈ মই থমকি ৰৈছোঁ। কেনেকৈ ঘূৰাই দিম সিহঁতক এতিয়া বসন্ত ঋতুৰ আটাইবোৰ গান। ধন্যবাদ।